নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আন এটি ভিডিঅ'লৈ। আজিৰ আমাৰ দুপৰীয়া সাজৰ ৰেচিপি হ'ব কোমোৰা আৰু পুঠি মাছ। কোমোৰা কাটি থৈছোঁ মই আগৰ পৰাই, কোমোৰা আৰু পুঠি মাছ আৰু লগতে আছে কচুমূৰাৰ পকৰা। মই কাটি লৈছোঁ কচুখিনি এনেকৈ। এতিয়া মই এই কচুখিনি নিমখ মিলাই অলপমান 2 মিনিটমান ৰাখি দিম যাতে বস্তুটো নৰম হয়। বস্তুখিনি যাতে নৰম হয় মই কচুখিনি নিমখ সানি থৈছোঁ। এতিয়া মই জুইকুৰা জ্বলাই লৈছোঁ। এতিয়া জুইকুৰা জ্বলা হৈ গ'ল। এতিয়া মই কেৰাহী উঠাই দিছোঁ। এতিয়া মই অলপ কেৰাহীত দি দিছোঁ তেল। এইবাৰ প্ৰথমতে বনাই ল'ম কোমোৰা আৰু মাছৰ জোল। মাছখিনি যিহেতু কালিয়ে ভজা, আজি অকণমান ভাজি লওঁ। মাছখিনি এতিয়া ভাজা হৈ গ'ল। যিহেতু মোৰ কালিয়ে ভাজা মাছ, এতিয়া অকণমান ভাজি ল'লোঁ। এতিয়া দিম মই কেৰাহীত তেল। এতিয়া দিম পিঁয়াজ, জলকীয়া, পিঁয়াজখিনি ৰঙাকৈ ভজা হৈ গ'ল। এতিয়া কোমোৰাখিনি দি লৈছোঁ। হালধি গুড়ি, এতিয়া দিম অলপ নিমখ। এতিয়া মই ঢাকি ল'লোঁ। এতিয়া আমি মছলা পিচি ল'ম। এতিয়া দিম মই আদা আৰু নহৰু। আদা নহৰুখিনি মই পিচি লৈছোঁ। এতিয়া মোৰ হৈ গ'ল। মই এতিয়া পিচি ল'ম সৰিয়হ। মছলাখিনি পিছা হৈ গ'ল। মই এতিয়া চব্জিখিনি ভজা হৈ গৈছে। এতিয়া মই দিম আদা আৰু নহৰুখিনি। এতিয়া ঢাকি লৈ থৈছোঁ। এতিয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই পানীখিনি দি লৈছোঁ জোখ অনুযায়ী। এতিয়া উতল নোহোৱালৈকে মই ঢাকি থওঁ। উতল আহিলে মাছখিনি দি সৰিয়হ বাটাখিনি দি দিম। এতিয়া আমাৰ উতল আহিছে। এতিয়া দি লওঁ মাছখিনি। মাছখিনি দি ল'লোঁ। এতিয়া দি ল'ম সৰিয়হখিনি। এতিয়া হৈ গ'ল। এতিয়া মোৰ আঞ্জাখিনি হৈ গ'ল। এতিয়া মই নমাই ল'ম। এতিয়া মই নমাই ল'লোঁ। মই এতিয়া ইয়াত কচু পকৰাখিনি ভাজি ল'ম। মই এতিয়া দি লৈছোঁ এইখিনি বেচন, অলপমান দিছোঁ চাউলৰ গুড়ি, অলপমান দিছোঁ নিমখ। নিমখ যিহেতু আগত দিয়াই আছে সেইকাৰণে অলপ দিলোঁ। কালজিৰা পকৰাত দিলে বহুত ভাল লাগে, সেইকাৰণে
আৰু জিৰাখিনি দিলোঁ। এতিয়া অলপমান পানী দি লৈছোঁ। এতিয়া দি ল'ম কেৰাহীত তেল। তেলটো এতিয়া গৰম হৈ গ'ল। এতিয়া মই পকৰিখিনি দি দিছোঁ। মই এতিয়া এইখিনি এনেকৈ ভাজি ল'ম। এইখিনি ভাজা হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ এনেকুৱা হয়, আপোনালোকে চাব। এতিয়া মোৰ পকৰাখিনি ভাজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। এতিয়া হৈ গ'ল। এতিয়া মই খাই চাম কেনেকুৱা লাগে। এতিয়া মোৰ ভাতখিনি ৰেডি হৈ গৈছে। মই এতিয়া খাই ল'ম। কেনেকুৱা হয় আপোনালোকক জনাম, আৰু আপোনালোকেও বনাই খাব কেনেকুৱা লাগে আৰু কমেণ্ট কৰি জনাব। এইখিনি হৈছে মাছ ভাজি, সৰু মাছ। এইটো হৈছে কচু পকৰা। এইটো হৈছে কোমোৰা, মাছ, সৰিয়হৰ জোল। এইটো হৈছে জলকীয়া। খুব বেছি ভাল লাগিছে। কোমোৰা আৰু মাছৰ জোল। পকৰা। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ আহিছোঁ। বাই বাই।